হয় ঠঙা লৈছে কিবা কাম কৰে কিমান এনেকুৱা ষ্টাইল গম পাইছোঁ মই মানে এনেকৈ চিন্দিব ভাল লাগিছে বাগানটো ভাল লাগছে আইচক্ৰীম 10 টকা আইচক্ৰীম অলপ এনেকৈ আহি মাত্ৰ আইচক্ৰীমে অলপ বেছি গ'ল বঢ়িয়া এটা বঢ়িয়া নাজাৰা চাওক না এতিয়া বৰ্তমান পাইছোঁ আমি হ'ল কুমৰিঘাটা এতিয়া মই আগতে মানে ভূটান চিমলা চাইডেদি যাই পাইছিলোঁ চিমলা চাইডেদি ইফালে যাই পাইছিলোঁ এতিয়া মই আজি আহিছোঁ তামোলপুৰ চাইড হৈ এইফালে নাগৰিজুলি অলপ আগতে কুমৰিঘাটা পালোঁ এতিয়া এনেকৈ কেনেকুৱা পৰিৱেশনো চাওক আৰু মোৰ লগত বলক আপোনালোক সৌন্দৰ্য উপভোগ কৰিবলৈ বলক সুন্দৰ পৰিৱেশ এটা সুন্দৰ চাওক এইফালে ভিউ চাওক ভিউ এইফালে ভিউ চাওক না পূৰা মেঘ পাহাৰ আৰু এই ঠঙা লৈছে কিবা কাম চলি আছে ইয়াত চাওক ইয়াত বৰ্তমান বহুত ওপৰত আমি ভূটানৰ গেট পাম আৰু যাই এইফালে ভূটানৰ গেট পাম আৰু কিমান কম হয় তো বাদ দিয়ক ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰাঞ্জিত ব্লগ এণ্ড ষ্টৰী তো চাওক এটা কি ধুনীয়া নাজাৰা এতিয়া আমি আগৰ পিনে এনেকৈ যাই এনেকৈ অলপ পাহাৰৰ পিনে অলপ আগবাঢ়ি ভূটানৰ গেটলৈকে চাওক এইখিনি ঠাইখিনি চাওক না বঢ়িয়া এটা কি এটা নাজাৰা চাওক সৰু সৰু পাহাৰ আৰু চাওক কি ধুনীয়া পানী বৈ আহিছে চাওক বহুত পানী কি ধুনীয়া বৈ আহিছে এইফালে পাহাৰৰ পৰা তো এতিয়া আমি আগৰ পিনে আগবাঢ়ো তো বলক চাওক কি সুন্দৰ বাগান মানে পাহাৰীয়া বাগান হয় এইখন নাগৰিজুলি আৰু ধুনীয়া মানে অলপ পাৰ হৈ আহিলোঁ আগত ভিডিঅ' কৰা নহ'লে আহোঁতে কৰিম মানে এনেকৈ চাপৰ বঢ়িয়া শ্বিলঙীয়া টাইপৰ বাগান মানে দুফালে আছে বাগান আগত মানে ধুনীয়া পাহাৰ আহোঁতে কৰি আছোঁ আহি পালোঁ ভূটান গেট পালোঁ এইফালে ভূটান এইফালে বন্ধ মানে চিমলাৰ চাইডেতো যাব পাৰে আৰু এনেকৈ তামোলপুৰ হৈ আহি এনেকৈ নাগৰিজুলি হৈ এনেকৈ যাব পাৰে দুফালেদি আহিব পাৰে এতিয়া বন্ধ বৰ্তমান তো মানা চোৱা যেতিয়া আহিছোঁ যেতিয়া অলপ চাহ বাগানৰ ভিতৰত সোমাই যাওঁ আৰু বাগানখনৰ মানে কেনেকুৱা এটা আছে বাগানৰ ভিতৰতে মানে তাতে মানে ওখ ঠাই আছে মানে এনেকৈ পাহাৰ অলপ ওপৰত উঠা আৰু এইফালে ওপৰত উঠা কিন্তু পাহাৰৰ যেন পাহাৰতহে বস্তুটো মানে চাপাতবোৰ মানে হেৰি হৈছে তো এতিয়া ভিতৰত সোমাই কেনেকুৱা লাগিব ফিল এটা চাওঁ অলপ আহিছোঁ এতিয়া অলপ ভিতৰত সোমাই যাওঁ বাগানৰ নাগৰিজুলি নাগৰিজুলিত বহুতখন বাগান আছে এতিয়া কোনখন বা বাগান ইমান নাজানো মানুহজন মানে এতিয়া চাওক মানে ওখ চাপৰ এনেকুৱা তাৰমানে দাৰ্জিলিঙত যেনেকুৱা বাগান বা মানে ওখ চাপৰ এনেকুৱা টাইপৰ তাৰমানে চাওক আপোনালোকে এই চাওক এইখন এই চাগে এটি ওখ এইফালে ওখত আছে এইফালে ওখত এখন আছে চাওক হওক আৰু মানে পাহাৰ চাইডত পাহাৰ ওচৰতে পাহাৰখন আছে পাহাৰ ওচৰতে ভাল এইফালে ভূটান সেইফালে ভূটান আৰু এইফালে চাওক আৰু এইফালে এখন আছে পূৰা একদম আৰু ভিউটো চাওক না ভিউটো চাওক ভিউ খুৰীহঁতৰ ঘৰ ইয়াতে নেকি হা ইয়াতে ঘৰ বাগানৰ এইখিনি ঠাইখিনিৰ নাম কি কয় ঠাইখিনিৰ নাম কি অঁ মেনকা আৰু এই বাগানখনৰ নাম হৈছে মেনকা বাগান এটা কাম কৰে নাকি এইটো নামটো টুকৰি এই টুকৰিতে ভৰে ভৰে লৈ যায় নাকি অঁ হয় নেকি এটি মানে এনেকৈ মূৰত লৈ দিব আজি কি অলপ তাৰপিছত এটি কেনেকৈ চিঙি কেনেকৈ এনেকৈ চিঙি দিয়ে এনেকৈ চিঙি থাকে এইটো এনেকৈ এটি মানে এনেকুৱা ষ্টাইল গম পাইছোঁ মই এটি মানে এনেকৈ ছিঙিব এনেকৈ ছিঙি টকা মানে এনেকৈ দি দিব মানে বেছি আৰু সেই নাই আৰু অনুমানটো আমাৰ মানে কোবাই
খুব ভাই চাইজত পৰি যাব কিন্তু মানে খুৰীহঁতৰ অভ্যাস এটা আছে আৰু মানে এনেকৈ না যিহেতু সৰুৰ পৰা ছিঙিছে এয়া এনেকৈ বা আজি গম পালোঁ যে বঢ়িয়া এটা নাজাৰা বঢ়িয়া নাজাৰা চাওক না এইফালে ওচৰতে পাহাৰখন আৰু এইফালে চাহ বাগানখন এটি মেনকা চাহ বাগানত বৰ্তমান আমি আছোঁ মেনকা চাহ বাগান আৰু এতিয়া ওপৰৰ পৰা চাওক খালি ওপৰত এটা সুন্দৰ পৰিৱেশ মেনকা চাহ বাগান বৰ্তমান মেনকা চাহ বাগানত খুৰীহঁতে চাহপাত ছিঙি আছে আৰু মই ইয়াত অলপ চাই আছোঁ তেওঁলোকক বঢ়িয়া আৰু কেনে স্পীডত ছিঙিছে আৰু কেনে স্পীড ভাল লাগিছে ইয়াত সুন্দৰ পৰিৱেশ ওচৰতে পাহাৰখন আৰু কাষত মেনকা চাহপাতৰ বাগান আৰু এইফালে ওখ বঢ়িয়া চাহপাত ওখ ঠাইত বঢ়িয়া একদম সুন্দৰ এটা মানে দাৰ্জিলিঙত অহা যেন লাগে চাওক না ভাল লাগিছে বাগানটো ভাল লাগছে মেনকা চাহ বাগান ন পইচা তো বিদায় এতিয়া মেনকা চাহ বাগানৰ পৰা এতিয়া আমি যাওঁ আৰু দে বাৰু খুৰীয়া লগ পাম দে লাগিল এনেকৈ নতুন ঠাইত আহি নতুন মানুহ লগ পালে এটা নতুন মানুহৰ লগত কথা পাতি এটা মজাই বেলেগ হা সুনীল ভাই মানে নতুন ঠাইত যদি আহি এনেকৈ খুৰীহঁতৰ লগত কথা পাতিলোঁ এটা মনৰ এটা ভাৱ এটা মনত এটা বঢ়িয়া এটা ভাৱ এটা সোমাই যায় এটা ভাল লাগে আৰু এনেকৈ নতুন ঠাইত আহি বাগানখন কি ধুনীয়া এটা সুন্দৰ ঠাইত অৱস্থিত হয় বাগানখন ইফালে বাগানখন সুন্দৰ ঠাইত এনেকৈ ৰাস্তাৰে মানে আহি থাকিলে ইয়াতে এইফালে দুফালে আছে এইফালেও আছে আৰু এইফালেও আছে মেনকা তীৰ বিক্ৰী কেনে দোস্ত বিক্ৰী ভাল না বিক্ৰী ঠিকে আছে অ'কে পূৰা মানুহ চুপি আছে আৰু নাকি আইচক্ৰীম 10 টকা আইচক্ৰীম অলপ এনেকৈ আহি মাত্ৰ আইচক্ৰীমে অলপ বেছি দিলোঁ 30 টকা মানৰ বেচিলোঁ কিন্তু 30 টকা মানৰ বেছি দিলোঁ আইচক্ৰীম এটা মানে এখিনিতে ফুৰি ঘূৰি আহি 30 টকা মানৰ বেচিলোঁ অলপ আইচক্ৰীম এবাৰেই হ'লোঁ ভাল লাগিলে বাৰু অলপ চলালোঁ এটা মজা এটা খাই যাম বুলি ভাবিছোঁ ন সুনীল ভাই এতিয়া ভাত নাখাওঁ আৰু ভাতটো ঘৰতে খাম চাই এতিয়া ৰুটি খাম আৰু ৰুটি খাই ডাইৰেক্ট ঘৰ আৰু অলপ ফুৰি ঘূৰি ভাল লাগিল বহুদিনৰ আগত ফুৰিলোঁ বহুদিন লগ দিয়া নাছিলোঁ আজি দিলোঁ এতিয়া ৰুটি খাম আৰু ঘৰত যাম মোক গৰমে খাব লাগে বস্তুবিলাক তো এতিয়া ৰুটি চুটি খাই এইখিনি জেগাত উপস্থিত হৈছোঁ তো ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব অলপ শ্বেয়াৰ কৰিব প্লিজ লগ পাম এটা নতুন ভিডিঅ'ত তো এতিয়া টাটা বাই